ready to listen? মই এইকেইটা আনিছোঁ তোমালোকৰ কথা শুনা দুটা পইণ্টছ লৈ মই আহিছোঁ মই তোমালোকক অনুৰোধ জনাইছোঁ এতিয়া ৰাতিও হ'ল যথেষ্ট কেইবাটাও ফোন আহিছে কমিশনাৰ পুলিচে তেখেতে ফোন কৰি আছে যে বহুত এম্বুলেন্সত গৰা ল'ৰা মানুহৰ ৰোগীৰ বহুত প্ৰব্লেম হৈছে সমস্যা হৈছে কোনোবা এয়াৰপৰ্টত গৈ আছে তেওঁলোকৰ প্লেইন হেৰি হৈছে মিছ হৈছে গতিকে মই অনুৰোধ জনাওঁ প্লিজ ৰিজল্ভ ইট থ্ৰু ডায়লগ আমি এটা পইণ্টলৈকে তোমালোকক সমৰ্থন কৰিব পাৰোঁ পুলিচেও আমাৰ পৰা যথেষ্ট পাৰ্মিশ্যন বিচাৰি আছে আমি বনা কৰি আছোঁ কিন্তু মই অনুৰোধ জনাইছোঁ কথাখিনি মই যি পাৰোঁ মোৰ ভিতৰত মই কৈছোঁ তোমালোকে শুনা এণ্ড ইউ আৰ মাই ষ্টুডেণ্টছ গতিকে কাইণ্ডলি এইখিনি শুনাৰ পিছত তোমালোকে কিবা আছে যদি উইল ডিছকাছ প্ৰথম কথা মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত SMS-ত আলোচনা হৈছিলোঁ মানে কথা বতৰা পাতিছিলোঁ তেখেতে ছাত্ৰ ছাত্ৰীৰ প্ৰতিনিধিৰ সৈতে দেখা কৰিবলৈ সন্মত হৈছে কিন্তু এই পৰ্যন্ত ডেট দিয়া নাই যিটো আমি পিছত অফিচিয়েলি ডিটাৰমিন কৰিব লাগিব প্ৰথম কথাটো দ্বিতীয় কথা গুৱাহাটী বিশ্ববিদ্যালয়ে নিজাববীয়াকৈ বিধিগতভাৱে আৰু আলোচনা মৰ্মে ফিজ ৱেইভাৰৰ বাবে যোগ্যতা থকা ছাত্ৰ ছাত্ৰীৰ বাবে FIMPৰ মাচুল আমি নিজাববীয়াকৈ হ্ৰাস কৰিম এই দুটা কথা তোমালোকক আমি ক'বলৈ আহিছোঁ নিজাববীয়াকৈ কাৰণ চৰকাৰে CMM মই তোমাক ফেচবুকটোত অনাৰেবল CM দেখাব নোৱাৰোঁ কিন্তু কৈছে যে তেখেতে ৰেডি লগ কৰিবলৈ সাজু কিন্তু ডেট দিয়া নাই যিটো আমি অফিচিয়েলি পিছত ডেট তেখেতক লগ নকৰালৈকে আমাৰ ডেটটো এক্সটেণ্ড হৈ থাকিব ৰিএডমিশ্যনৰ কিন্তু নহয় আমি চৰকাৰে কি কৰিব এই কথাটো মই এতিয়া তোমালোকক কৈ দিব নোৱাৰোঁ